হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আমি অসমীয়া হ'লেও কিন্তু ইংৰাজী নৱবৰ্ষ উদযাপন নকৰাকৈ নাথাকোঁ। বিশেষ কিছুমান অসুবিধাৰ কাৰণে এইবাৰ পিছে কলৈকো যোৱা নহ'ল। এনেকৈয়ে ঘৰতে সকলোৱে মিলি এসাঁজ খোৱাৰ আয়োজন কৰিছোঁ। পলম নকৰি সকলোৱে লাগি গ'লোঁ নিজৰ নিজৰ কামত। কোনোবাই যদি ধুইছে, কোনোবাই আকৌ কাটিছে। এনেকৈয়ে কিছু সময় পিছত চাহু ৰেডি হ'ল। এয়া মামাই মাংস ধোৱাত লাগিছে। অকল মাংস ধোৱায়ে নহয়, বনোৱা মেলাও মামায়ে কৰিছে। আপোনালোকে পিছে নতুন বছৰ বুলি ক'ৰবালৈ গৈছে নে মোৰ দৰে এনেকৈ ঘৰতে খানা খাইছে? আজিৰ ভিডিঅ'টো পিছে বেছি দীঘলীয়া নকৰোঁ, বুজিছেনে ৰাইজ? আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সমূহ সদস্যলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল। ভালে থাকক সকলোৱে। বাৰু এনেকৈ কিছু সময় পিছত খাবলৈ ৰেডি। মই পিছে আগতে বহি ল'লোঁ।